সংগ্ৰামৰ এই কাহিনীটো আধৰুৱা হৈ আছিল, যাৰ বাবে ৰাজেশে সেই লেখকজনৰ ঘৰ গৈ ওলাল, যাতে সি এই কাহিনীটোৰ অন্তিমটো অধ্যায় জানিব পাৰে। ইমান ডাঙৰ লেখকটো এই সাধাৰণ ঘৰতে থাকেনে? আৰে ভাই, জ্ঞানী মানুহে বিলাসিতা কৰি ভাল নাপায়। ঠিক আছে, এটা কাম কৰ, তই যা, মই ইয়াতে আছোঁ। দে তই থাক, মই যাম। আহিলা, ব'লা আমাৰ লেখকৰ লগত তোমাক চিনাকি কৰাই দিওঁ। তেনেহ'লে আহক, আমিও চাওঁ বিভানৰ কাহিনীৰ সংগ্ৰামৰ এই দ্বিতীয় খণ্ড। এফালে বিভানে চহৰলৈ আহি নিজৰ গানৰ সংগ্ৰাম আৰম্ভ কৰিলে, আৰু আনফালে চহৰৰ এজন ডাঙৰ মিউজিক প্ৰডিউচাৰৰ ষ্টুডিঅ'ত এইবোৰ চলি আছিল। শৰ্মা, কওক ছাৰ। মই বহুত আৰ্টিষ্ট চালোঁ, কিন্তু কাৰো তাত সেই সঁচা প্ৰতিভাটো দেখা নাই যিটো মই বিচাৰি আছোঁ। আপোনাক এটা দায়িত্ব দিলোঁ, আপুনি মোক গানৰ প্ৰতি প্ৰতিভা থকা মানুহ এজন বিচাৰি দিয়ক। আমাৰ হাতত সময় বহুত কম আছে। নিশ্চয় ছাৰ, মই বুজি পাইছোঁ যিহেতু আমাৰ হাতত সময় বহুত কম, গতিকে মই আজিৰ পৰা সেই শিল্পীজনক বিচৰাৰ সন্ধান চলাম। আহিছোঁ মই আজি। কেতিয়ালৈকে পাম সেই আৰ্টিষ্টজনক? দিশহারা হলো লক্ষ্য চুবলে আজি উমি উমি চলো, দৃঢ়তাৰে আজিবা ভেদি যাবলে কষ্টৰ হিম পাৰ মই কৰো, ক্ষণ গণি গণি দিশহাৰা হলো লক্ষ্য চুবলে আজি উমি উমি চলো, দৃঢ়তাৰে আজিবা ভেদি যাবলে কষ্টৰ হিম পাৰ মই কৰো সংগ্ৰাম। কষ্টৰ ফল আজি কিয় নাই, কিয়া কোনো সহায় কৰোঁ তা নাই, আই মিন ট্ৰাবল পৰিচয় কৰিবলৈ কৰি আছোঁ ষ্ট্ৰাগল, আম শ্বৰ মোৰ নাম ডাঙৰ হ'ব এদিন, দিন ৰাতি পাৰ কৰি কষ্ট মই কৰিম মোৰ গানৰ শুনাম, এদিন কৰিয়াম এন্ধাৰ পথত পোহৰ বিয়পাম, য'ত সমাজৰ মানুহে নিদিয়ে সঁহাৰি, বিপদৰ সময়ত চাৰি চাৰি জাৰি আজি টকাৰ কাৰণে মই কৰি আছোঁ কষ্ট, আপোন মানুহবোৰো আজি যেন ব্যস্ত। গণেশগুৰি আপুনি ইফালে গৈ কিনে ৰাইট ল'লে আপুনি গণেশগুৰি পাই যাব। দিয়ক, ধন্যবাদ। কি হৈছে আপোনাৰ? ৰাতিপুৱা কি ছোৱালী দেখা নাই নেকি? এনেকৈ চাই আছে। আপুনি কি কৈ আছে এইবোৰ? মই আপোনাক চাই থকা নাই নহয়। আপুনি ভুল বুজি আছে, মই আপোনাক চাই থকা নাছিলোঁ। মই মানে এজন মানুহৰ অপেক্ষা কৰি আছোঁ ইয়াতে, সেইবাবে মই ইয়াত ৰখি আছোঁ। আপুনি ৰাতিপুৱা কিয় হাঁহি আছিলে? মোৰ মানে আপোনাৰ ল'ৰাটো দেখা পাই কোনোবা এজন মানুহ মনত পৰি গ'ল, তাতকৈ বেছি একো নাই। ৰাতিপুৱাই পাই কি আপুনি কি আমাক উল্লু বনাব আহিছে নেকি? উল্লু দেখা পাইছে মুখত, হা? হয় দে, ইয়াৰ লগত মুখ লাগি থাকি কিবা লাভ আছে? ৰ'ব, এটা কথা শুনি যাওক, আপোনালোকে যে পুৱাই পুৱাই মোক ইমান ভাল বেয়া শুনালে, মই আপোনালোকক কিবা এটা বেলেগ ভাবি চাই আছিলোঁ, কিন্তু আপোনালোকে তাৰ এটা বেয়া অৰ্থ উলিয়ালে। এনেকুৱা নকৰিব। সকলো ল'ৰা একে নাথাকে ভণ্টি, কিছুমান ভালো থাকে। মোৰো তেনেকুৱা বেছি কৈছা। মই আকৌ কোৱা নাই, তইহে কৈছিলি ল'ৰাবোৰ চব একে, সেইটো ডাইলগটো ক'ব নালাগিছিলে। হ'ব দে আৰু, হ'লে ন ভুল ৰাতিপুৱা একো বাদ দে। হেল্ল', হয় বৰুৱা, মই মাত্ৰ এইখন উদ্যানলৈ আহি পালোঁ। আপুনি যোনখনৰ কথা মোক কৈছিলে,
আপোনাক মই সন্তেক পিছত ফোন কৰি আছোঁ। ঠিক আছে। ক'ৰবাত এটা ধুনীয়া সুৰ বাজি আছে, কোনে বা গাই আছে, এবাৰ গৈ চাই আহোঁ। এইজন ল'ৰাই চাগে গাই আছিলে। বাহ, বৰ ধুনীয়া গাইচোন ল'ৰাজনে। হয় বৰুৱা। আজিৰ কাৰণে হ'ব দে, যাই থাকোঁ আৰু। এইমাত্ৰচোন এইখিনিতে আছিল ল'ৰাজন, ক'ত বা গ'ল? অলপ আগত গৈ চাই আহোঁ। গোটেইখন উদ্যানতে বিচাৰিলোঁ, ক'ত বা গ'ল? আজিলৈ গৈয়ে থাকোঁ আৰু। আজি মন্দিৰ দৰ্শন কৰি খুব ভাল লাগিছে দেই। তাকেতো আজিৰ দিনটো খুব ভাল যাব যেন লাগিছে ন? মন্দিৰলৈ আহিছোঁ যিহেতু। ল প্ৰসাদ খা। বেছি নাখাবি, ঘৰলৈও নিব আছে মই। এটাই বুট লৈছোঁ। চেণ্ডেল পিন্ধি লোৱা। সিজন ল'ৰা হয়নে? বলচোন বল। একো নহয় দে, আনা। সিদিনা যে তৰ্কাতৰ্কি লাগিছিল আপোনাৰ লগত, মনত আছেনে আপোনাৰ? আচ্ছা, আপোনালোক দুজন হয়, ক'বচোন। সেইদিনাখন আপোনাক বেছি বেয়াকৈয়ে কৈ দিলোঁ চাগে, তো তাৰ কাৰণে চৰি। সেইবোৰতো মই কেতিয়াবাই পাহৰিছোঁ। একো নাই দিয়ক, সিদিনাখন ময়ো অলপ টেনশ্যন আছিলোঁ, বাদ দিয়ক। বাইদেৱে এয়া প্ৰসাদ লওক। প্ৰসাদ? আচ্ছা দিয়ক বাৰু। পিছে মই ইয়াতে কাম কৰোঁ, অমৃত উদ্যানত। পাৰ্কত মই গান চান গাওঁ। আপোনালোকে যদি কেতিয়াবা ইচ্ছা কৰে আহিব পাৰে। আচ্ছা ঠিক আছে বাৰু। ঠিক আছে তেনেহ'লে। সেই ল'ৰাজনৰ লগত আকৌ লগ হ'বগৈ, বুজিছ? ক'বালৈ। তই মাজে মাজে ভাল কথা ক। ভালে হ'ল দে মন্দিৰলৈ আহি। দে বাদ দে এতিয়া ল'ৰাৰ কথা। আইতা তিতত পাৰ্টি দিব লাগিব। ঘৰলৈ পাৰ্টি দিম। আহিমে, অফক'ৰ্চ আহিমে। দে বল ঘৰত যাওঁ এতিয়া, বল। আৰু এনেকৈ এদিন মীনাক্ষীয়ে তাইৰ ভনীয়েকৰ লগত বিভানে বহি থকা পাৰ্কখনলৈ লগ ধৰিব আহিল আৰু আহিয়ে দেখিলে যে বিভানে এঠাইত বহি মধুৰ গীত পৰিৱেশন কৰি আছে। আপোনালোক ইয়াত? মই কম আগতে। নাইচ ব্ৰ, এক্সট্ৰাঅৰ্ডিনাৰী, ফেণ্টাষ্টিক এণ্ড মাইণ্ড ব্লোয়িং। বহুত ধুনীয়া গান গাইছে, একদম মজা। লাহে লাহে মীনাক্ষী বিভানৰ ভাল বন্ধু হৈ পৰিল আৰু মাজে সময়ে তাই বিভানক লগ ধৰিবলৈ আশা কৰিলে। এটা কথা হ'ল ৰ'বা, মাজে সঞ্জয় দা আছিল, যাৰ ৰুমত আছিলোঁ মই, দাদাজন গাঁৱলৈ গ'ল। সৌৰকৰ ঘৰত বোলে কিবা হৈছে। চিৰিয়াছে হৈছেগে। দাদাই ক'লে যে 20 দিনমান আহিব নোৱাৰিব। কেতিয়াবা দাদা কেতিয়ালৈকে আহে। দাদা থাকিলে ভাল লাগিছিল, পিছে এতিয়া দাদাজন যোৱাৰ পৰা একদম ভাল নালাগা হৈছে। অকলে থাকিবলৈ শিকি লোৱা, তেতিয়া কষ্ট নহয় তোমাৰ। সেইটোতো হয়েই। বিজয় দাও কৈছিল। পিছে গাঁৱৰ এই ধিটিঙালিবোৰ মনত পৰে, কিমান কি কৰিছিলোঁ গাঁৱত। কিন্তু চহৰলৈ আহি কিনে জীৱনটো একে ভৰি হৈ গ'ল।
আপোনাৰ লগত দেখাব ওলাইছোঁ গণেশগুৰি হেঙেৰাবাৰী ৰোডৰ পাব্লিক হেল্থৰ ওচৰত থকা যিখন এখন অমৃত উদ্যান, হয়তো অমৃত উদ্যানখন নতুনকৈ খুলিছে, কিন্তু আপোনালোকৰ ভিতৰত যি যি বস্তু আছে দেখিবলৈ নিজে ভাল পাব। আপোনালোকে দেখাই মই ভালদৰে দেখাব পাৰোঁ, তেন্তে আপোনালোকে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি মোক উদ্যম দিব, যাতে আপোনালোকে ভিডিঅ'টো শেষলৈ বজাই থাকিব। লগতে ভাল লাগিলে নিশ্চয় এটা লাইক বা ছাবস্ক্ৰাইব কৰি কেনে আমাক উদ্যম দিব। চাগে পাৰ্কত অহাৰ বাবে বেছি মানুহ থকা দেখা নাই। এযোৰ কাপলছৰ বাদে অন্য কোনো ছোৱালীয়ে ৰিল বনোৱা নাই বা অন্য কোনো কাপলছে ৰিল বনোৱা দেখা পোৱা নাই। পিছে আপোনালোকৰ খবৰ পাতি কেনে মোক কমেণ্ট কৰি জনাবচোন। নিশ্চয় আপোনালোকক ভিডিঅ'ত লগ পাওঁ, কিন্তু আপোনালোকে মোৰ চেনেলটো চাই কিন্তু লাইক নকৰে। ৰ'বচোন, মই এজন ল'ৰাৰ এটা সুমধুৰ কণ্ঠৰ গীতত শুনি আছোঁ। বলক আমি চাই লওঁ ল'ৰাজন ক'ত গান গাই আছে। বৰ ধুনীয়া মাত, বলকচোন বলক। বন্ধুসকল, ল'ৰাজনক দেখা পাই গ'লোঁ। ল'ৰাজনে ব্লেক চাৰ্ট আৰু ব্লেক কাৰ্গো পেণ্ট পিন্ধি আপোনালোকৰ গানৰ সোৱাদ দিব, যি মধুৰতা গানৰ। আমি তাৰ গানৰ সুমধুৰ ল'বলৈ চেষ্টা কৰোঁ। বন্ধু, তোমাৰ নামটো ক'বা। প্ৰথমতে মোৰ সমূহ সাৰ খুৱাব ল'বলৈ তোমাক মই এটা নতুন ইনস্পিৰেশ্যন কৰিবলৈ চেষ্টা কৰিছোঁ। তোমাৰ নামটো ক'বা, তোমাৰ নামটো জানিবলৈ চেষ্টা কৰিছোঁ। হয়, মোৰ নাম তো বিভান, তোমাৰ লগত অলপমান টাইম মই স্পেণ্ড কৰিব বিচাৰিছোঁ। তো ব্লগত যে মই কথাখিনি ক'লোঁ তুমি তাৰ বাবে একেবাৰে বেয়া নাপাবা। তো তুমি তোমাৰ লগত অকণমান টাইম মই বহুমূলীয়া সময় তোমাৰ অলপমান মই খৰচ কৰিব বিচাৰিছোঁ। তুমি যদি মোৰ লগত সহযোগ কৰা তেন্তে মই নিশ্চয় ভাল পাম। নিশ্চয়। তো তুমি মোৰ লগত ষ্টাৰ্ট কৰিব পাৰা কথাবোৰ। নিশ্চয়। তো ষ্টাৰ্ট কৰোঁ। তো ভাইটি, তুমি যে সংগীত জগতত সোমালা, তাৰে উদ্দেশ্য কি? মই মানে দাদা সৰুৰ পৰাই গান গাই ভাল পাওঁ। গান গাওঁতে পিছত ভাবিলোঁ যে মানে সংগীতৰ বাহিৰে মোৰ কোনো ধৰণৰ মানে সেই নাছিলে, উদ্দেশ্য নাছিল। সেইকাৰণে তুমি এনে ক'ৰ পৰা আহিছা পিছে? মই এটা গাঁৱৰ পৰা আহিছোঁ। গাঁৱততো বিভিন্ন ধৰণৰ সাংগীতিক ব্যৱস্থা আছে। ঘৰত যান জঁটৰ মাজত তুমি গানৰ চৰ্চা কৰিব আহিছা। মই বুজিছোঁ তোমাৰ কথাখিনি, কিন্তু তুমি কিবা এনি প্ৰব্লেম হয় মোক নিশ্চয় জনাবা। মোৰ নম্বৰ দি দিম, তুমি সেইটোত মোক কণ্টেক্ট কৰি তোমাৰ স্পনচাৰটো মই আগবঢ়াই দিম। নিশ্চয় দাদা। বাকী তোমাৰ ইউটিউব চেনেল আছেনে নাই? নাই দাদা, মই এতিয়ালৈকে মানে মোৰ মোবাইলে নাই। তো মোবাইল নাই? তো বন্ধু, তোমাক লগ পাই নিশ্চয় ভাল লাগিল। নাইচ টু মিট ইউ। ধন্যবাদ। আগলৈ তোমাক লগ পাম বুলি আশা থাকিল। তোমাৰ লগত মই কণ্টেক্ট কৰি থাকিম। তো তুমি আগবাঢ়ি যোৱা সাংগীতিক জগতৰ লগত বা হয়। তো আজিলৈ ইমানেই, বাৰু তোমাক মই আগলৈ লগ পাবলৈ চেষ্টা কৰিম। নিশ্চয়। ভালদৰে থাকিবা, সুখী থাকিবা, মানুহৰ মুখত উজ্জ্বলটো আনি থাকিবা। তো লগ পাম দিয়া, বাই। নিশ্চয়, বাই। তো অকল শিল্পীজনক দেখা পাই অৰ্থাৎ লগ পাই মোৰ বহুত ভাল লাগিল। তো এনেকুৱা শিল্পী মই আগলৈকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আজিলৈ ভিডিঅ'টো ইমানেই। গতিকে আপোনালোকে অমৃত উদ্যানত দেখা পোৱা শিল্পীজনৰ প্ৰতি আন্তৰিকতা আৰু মহানুভৱতা জনাই তেওঁক সদায় আশীৰ্বাদ কৰিব। তো আজিলৈ ইমানেই। গতিকে মোৰ গাছ ভোক লাগিছে তামাম। তো মোৰ এতিয়া যদি অনলি কেন ফিক্স মি নাও বাউলিয়াৰ এটা ষ্টিং। তো বলক আগলৈকে লগ পাম। বিভা, কি খবৰ? তুমি আহা, বহা। গানৰ কাম কেনেকুৱা চলি আছে? গানৰ কাম ঠিকে চলি আছে ৰ'বা। আজি মানে অলপমান গাটো ভাল নহয়, সেইকাৰণে আজি অলপ ব্ৰেক ল'লোঁ। আচ্ছা, কি হ'ল? কি হ'ল মানে বিশেষ একো হোৱা নাই। এনে মানে অলপ জাষ্ট নতুন হাৱা পানী ন চহৰৰ, সেইকাৰণে এডজাষ্ট হওঁতে অলপমান অলপ দিগদাৰ হৈছে ন? খাব পাৰোঁ। পিছে তোমাৰ কাৰণে এটা বস্তু আনিছিলোঁ। ए जॉन, देख रहा है उस लड़के को? देख तो। আৰু এটা বস্তু আছিলে। কি বা? এইখন মোৰ দাদাই দিছিলে মানে। তো মই কৈছিলোঁ ন সিদিনাখন যে তেওঁ মিউজিকৰ লগত ৰিলেটেড হয় বুলি। তো তেওঁ মানে এটা কম্পিটিশ্যন পাতিছে। ইয়াত মানে যোনেই গান গাই ফাৰ্ষ্ট প্ৰাইজ পাব, তেওঁ মানে ফিল্মত চান্স পাব। ফিল্মত গান গোৱাৰ চান্স? কি কয়? এইটোতো মই ইমান দিনৰ পৰা বিচাৰি আছিলোঁ। দিয়া তেনেহ'লে আজিৰ কাৰণে বেছি দেৰি নকৰোঁ। ৰুমত গৈ কিনে আৰু প্ৰতিযোগিতাটোৰ কাৰণে প্ৰেক্টিচ আৰম্ভ কৰি দিওঁ। ঠিক আছে তেতিয়াহ'লে। कौन है वो? और वो भी मेरी लड़की के साथ। लगता है नया लड़का आया है। रुक, अभी उसे देख के आता हूँ। আরে বস, রুকো মই আছোঁ আপোনাৰ লগত। আপুনি কিয় চিন্তা কৰিছে? আপোনাৰ চেলা আপোনাৰ লগত আছে। আপুনি বহক, মই চাই আহিছোঁ। ঐ পোৱালি, ক'ত? এই ছোৱালীজনী শুনা তোৰ লগত? কি কৈ আছে আপুনি এইবোৰ? তই গম পাৱ তোৰ গুৱাহাটীত অহা মাত্ৰ 2 দিন হৈছে আৰু তই গুৱাহাটী ছোৱালী পতাব আহিছ। আৰু এইটো তই গম পাৱ এইজনী মোৰ বছৰ মাল হয়। আৰু তোক মই যদি ছোৱালীৰ লগত দেখা পাওঁ, সেইদিনাখন তোকতো ভাঙি তোৰে গীটাৰ ভাঙি পেলাম। ৰ'ব এতিয়ালৈকে আপুনি ঠিকে কৰি আছিলে, কিন্তু মইতো ভদ্ৰমে কৰা নাই। আপুনি আহিছে, মোক ভঙাৰ কথা কৈছে, বাৰু মই শুনি লৈছোঁ, কিন্তু মোৰ গীটাৰৰ হাত লগাম বুলি কৈছে। বছ ই মোক মাৰিছে বছ। ओए, मेरे बंदे को कैसे हाथ लगाया? কোন আপুনি?
मेरे बंदे को अपनी कैसे हॉय को- हाथ लगाया तूने? বছ বছ বলক এবার रुक, अभी के लिए तो मैं जा रहा हूँ, पर हम फिर मिलेंगे। বলক যাও বলক মই এতিয়া মানুহ গোটাই আছো ৰ'ব ঐ ক'ত যাই আছা তই মোৰ কাম আছে বছৰ তই লগত কিন্তু বাবেৰ জেগা পাইছা হা ৰখ অলপ ৰখি আছো ৰ মনটো শুদ্ধ হৈ গ'ল বে মাৰিলো আজি পিছে তই ইয়াত কিয় আহিছ ৰবিৰ কিবা কাম আছিল নেকি তলয়দা কি ক'ম মানে এটা ল'ৰাক মানে কিডনেপ কৰিব লাগে আপোনাক মই বৰ্তমান গোটেইখিনি কথা নকওঁ এইটো ল'ৰা অ' ইচোন পোহালি ইয়াক চোন মোৰ পঙনে মাৰি দিব পিছে আমাৰ ৰিটায়াৰ নে আৰু বেলেগ ল'ৰা লাগিব আপোনাৰ এটা কাপি কিন্তু আৰু দুজন হ'লে ভাল আছিল হ'ব দে চিন্তা নকৰ মোৰ লগত বেলেগ ল'ৰাও আছে আৰু কেইজনমান কিন্তু পে'মেণ্টটো কি কৰিবি পে'মেণ্টটো আপোনাক ৰবিনে অনলাইন কৰি দিম দে হ'ব দে আহিছে তাতে অলপমান বল অলপ মাৰি থাকি পৱন যা তই ৰেডি কৰ আৰু তই বল মোৰ লগত বুজিতো পাইছোঁ ৰ অলপ টাইম ৰ সময়ৰ মূল্য ময়ো বুজি পাওঁ নাই পইচাৰ চিন্তা নাই একদম ৰচোন তো বিভান নেকি ৰচোন আৰে হৃদয় তই বিভান তই ইয়াত যে আৰে মইতো ইয়াতে থাকিম দেচোন কি কবি আৰু পিছে তই চহৰত এই বলচোন তালৈকে যাওঁ তাতে কথা পাতোঁ আৰু কচোন এতিয়া তোৰ খবৰ কেনে খবৰ আৰু কি কবি ভাই চহৰত আছোঁ কষ্ট কৰি আছোঁ পকেটত বেছি পইচাও নাথাকে কাম এটা কৰি আছোঁ দে আৰু কিবাকে পিছে গাঁৱৰ খবৰ ক গাঁৱৰনো আৰু কি খবৰ কবি ভালেই আছে মা দেউতা মামাৰহে অলপ বেমাৰ হৈ থাকে আমাৰ আকাশৰ খবৰ ভালনে সিও ভালেই আছে আকাশ ভালেই বাৰু সি দে ভালে হ'ল দে মোৰো ইয়াতে এজন দাদা আছে সঞ্জয় দা বুলি তেখেতৰ ৰুমতে থাকোঁ বৰ্তমান পিছে ৰ তৰালি আৰু তোৰ কি হ'ল কচোন নাই এইবোৰ একো কিয় ল'ৰালিৰ ধেমালি বহুত দেখিছিলোঁ নহয় তহঁতৰ এটা সময়ত এই নহয় দে এইবোৰ আৰু তোৰে কওচোন কেতিয়াবা লগ পাওঁনে তাইক সেইবোৰ কথা এতিয়া নোলাও দে আৰু তোৰ দেৰি হৈছিল ন তই গৈ থাক নহ'লে ময়ো গৈয়ে থাকোঁ দে ভাই থাক আহো দে ভালকে থাকিবি তই চিন্তা নকৰ আমিতো সদায় আছোৱেই তোৰ লগত দে তেনেহ'লে লগ পাম দে আৰু শুন যেতিয়া চহৰলৈ আকৌ আহ বিজয়দাক কবি বিজয়দাকো লগত লৈ আনিবি মই সঞ্জয়দা ঘৰতে থাকিম বিজয়দাক লৈহে আনিবি কিন্তু নিশ্চয় লৈ আহিম ৰচোন এইটো লচোন আৰে নালাগে ভাই নালাগে মোক পইচাৰ দৰকাৰ নাই মোক নাই ৰাখি থৈ দে লাগিব পাৰে তোক কেতিয়াবা ভালকে থাকিবি বাথু কেতিয়াবা সহায় চহায় লাগিলে কবি আহো দে থাক ভালকে ঠিক আছে ভাই ধৰ মাকা आज तो हो गया हाँ भाई इसे मार के आज उसी नदी में फेंकेंगे हाँ भाई क्यों नहीं देखो तमाशा দাদা মোক এৰি দিয়ক মোক চিনি পাইছ সেইদিনা মানে তই বোলে ছোৱালী যে মাৰিছিলি যে কেনে পাইছ এতিয়া এৰি দে মোক আজি গম পাবি এটা মানুহক মাৰা আগত কেইবাৰ ফালে দি ল'ব লাগে এবাৰ ৰছীডাল খুলি দে তাৰপিছত তহঁতক দেখাই আছো এজন এই এতিয়া মোক কেৰা লগ বছ তোৰ এটা কোপ খাওঁতে তোৰ এই অৱস্থা তই আমাক মাৰিবি কোন চাই আছ খোল দিনা ৰে এতিয়া গম পাবি খোল তোর
কি চাইছ মাৰ এক মাৰ Yes, boss. Oi! তই কিয় আহিছ ঘৰত যাই বেণ্ডেজ পাতি কৰ এই মাৰ তাক এই মজা মাৰ তাক बहुत बढ़िया मार उसको मार रुक भाई मैं जाके आता हूँ रुक तू इन सबको हॉस्पिटल लेके जा मैं देखता हूँ अच्छा आजा आना মই তোক ইয়াতে মাৰিব অহা নাই সংগ্ৰাম কৰি নিজৰ পৰিচয় কৰিব আহিছোঁ তোক মাৰিব ইচ্ছা কৰিলে মই কেতিয়াবা মাৰিব পাৰিলোঁ কিন্তু মই তোক ইয়াতে মাৰিব অহা মোৰ উদ্দেশ্য নাছিল ইমান দুৰৱস্থাৰ পিছতো বিভানে নিজৰ সংগ্ৰাম এৰি নিদিলে এনেতেই তাৰ আপোন মানুহ এজন এদিনাখন তাৰ ৰুম গৈ ওলাল সৰবাখিন্দা কি খবৰ আৰে দাদা তই ভিতৰলে ভাইটিবিলাক তোৰ কি হয় ডাক আৰে এইবোৰ হ'বৰে দাদাকে বলচোন আজি ইমান দিনৰ মূৰত আহিলিছে তই পিছে ভাইটি সঁচা সঁচা কচোন এইবিলাক তোৰ কি হ'ল কি ক'ম দাদা চহৰত আহিছিলোঁ এজন গায়ক হ'ম বুলি পিছে কিন্তু চহৰত আহি সকলো সলনি হৈ গ'ল সকলোবোৰ যেন বিপৰীত গতিত চলি আছে ইয়াত আহি ৰাস্তাত গান গাইছোঁ আৰু গুণ্ডাৰ লগত মাৰপিটো কৰিব লগা হ'ল গুণ্ডাৰ লগত মাৰপিট জীৱনটো এটা বিপৰীত গতিত গৈ আছে দাদা সঁচা উন্নতিৰ পথত যিমানে যাব বিচাৰোঁ সিমানে অৱনতিৰ পথত গৈ থকা যেন লাগি আছে ভাইটি শুন মইতো গাঁৱৰ পৰা চহৰলৈ পঠাইছিলোঁ যাতে তই এজন ভাল গায়ক হ
তোৰচোন মুখৰ ৰুং চুং উৰিচোন একদম তোৰ পৰিস্থিতিটোৱে বেয়াচোন তোৰ এতিয়া তই এটা কাম কৰ তই মোৰ লগত গাঁৱলৈ ব'ল তই এতিয়া আকৌ এবাৰ আগৰ নিচিনা ভিভানটো হবি ব'ল তই চহৰত থাকিব নালাগে দে তোৰ পৰিস্থিতি একেবাৰে ভাল দেখা নাই বুজি পালি ব'ল এতিয়া মোৰ লগত দাদা মই যাব খুজিলে কেতিয়াবাই গুচি যাব পাৰিলোঁ হয় যাবৰ এইখিনি পইচাও আছিল যে মই গাঁৱলৈ উভতি যাব পাৰোঁ কিন্তু মোৰ এতিয়া যাবৰ কোনো লক্ষ্য নাই ইমান দিন যিহেতু সংগ্ৰাম কৰি যাই আছোঁ সংগ্ৰাম কৰি চলি গৈ থাকিম আৰু দাদা তোক মই এটা বস্তু দেখাওঁ এইখন মোৰ চহৰৰ বান্ধৱী এজনীয়ে মোক দিছে এইটো মোৰ কাৰণে এটা সোণালী সুযোগ এইটো চা দাদা এইটো এটা অডিশ্যন হয় ইয়াত মানে যোনে প্ৰথম পুৰস্কাৰ পাব মানে গান গাই প্ৰথম পুৰস্কাৰ পাব সি ফ্ৰী মানে চিনেমাত গান গোৱাৰ চান্স পাব ভালেই দেখোন অঁ এইটোত মানে মই গান গাবৰ কাৰণে পূৰা কষ্ট কৰি আছোঁ আৰু ইয়াতে মই কোনটো গান গাম বুলি ভাবিছোঁ কোনটো বা এই যে গাঁৱত যে মই গান এটা বনাইছিলোঁ মনৰ স্মৃতি অঁ সেই গানটোৱে মই নতুন অন্তৰা নতুন সুৰেদি বনাই আছোঁ এই গানটো মই এটা এনেকুৱা শেহত বনাইছোঁ যাতে এইবাৰ এই গানটোৱে মোক হয়তো জীৱন উঠাব নহ'লে ডুবাব আৰু এইবাৰ মই এই কম্পিটিশ্যনটোত যেনেকৈ হ'লেও জিকিবই লাগিব সেইকাৰণে দাদা মই এতিয়াতো গাঁৱত যাব নোৱাৰিম কিন্তু মইতো প্ৰতিজ্ঞা কৰিছোঁ আৰু কিছুদিন পিছত যেতিয়া মোৰ কষ্ট সফল হ'ব তেতিয়া মই গাঁৱলৈ যাম উভতি হয়তো জিকি যাম নহ'লে হাৰি যাম দেই দাদা হ'ব দে আৰু তোকনো আৰু কিমান এইবিলাক কৈ সেই কৰি থাকিম মই ভাত কেইটামান সিজাওঁ তই অলপ ৰেষ্ট লৈ ল আৰু সঞ্জয় ক'ত পিছে অঁ দাদা তোকতো মই সঞ্জয় দাৰ কথা ক'ব পাহৰিয়ে গৈছোঁ সঞ্জয় দা মানে নিজৰ শহুৰাকৰ ঘৰলৈ গৈছে মানে সিহঁতৰ মাকৰ বোলে অলপমান চিৰিয়াছ বোলে সেইকাৰণে সঞ্জয় দাৰ অকস্মাত ঘৰলৈ যাব লগা হ'ল মই শুনিছিলোঁ সেইটোৱে আৰু এতিয়া চাগে 10 দিনমান নাহে নেকি যোৱাৰো হ'ল 4-5 দিনমান অকস্মাত গ'ল তই আহাতো গমেই নাপালে এতিয়া অলপ মাংস আনি কিনে বনাওঁ তই ভাত চাত খাই শুই থাক ৰাতিপুৱা ট্ৰেইনত তোক উঠাই দি আহিম দে হ'ব দে পিছে দাদা গ্ৰেভি খাবি নে জোল খাবি দে আৰু গ্ৰেভিকে বনাওঁ অঁ পিছে তই গিটাৰটো ভালকৈ ৰাখিছচোন অঁ দাদা এটা সুৰ বজাই দিওঁ তেনেহ'লে বজা বজা পিছে দাদা এইবাৰ অকল এদিনে থাকিলি অবাৰ অলপ বেছিদিন থকাকৈ আহিবি লগতে আকাশহঁতকো লৈ আহিবি অহাবাৰ আহিলে কম্পিটিশ্যনটো আহি আছে লাহে লাহে টেনশ্যন বাঢ়িয়ে গৈ আছে ভাইটি তই চিন্তা নকৰিবি আমি আছোঁ তোৰ লগত তই বহুত ভাল গান গাৱ আমাৰ আশীৰ্বাদ আছে আৰু সদায় থাকিব জীৱনত তই আগবাঢ়ি যা তোক গাঁৱৰ পৰা চহৰলৈ পঠাইছোঁ যাতে তই ভাল কাম কৰ তহঁতৰ কথা মই সদায় ৰাখি যাম দাদা আৰু এটা কথা শুন এইবাৰ যেতিয়া তোৰ অডিশ্যনটো শেষ হৈ যাব তই মোক এবাৰ কিবাকৈ জনাবি ঠিক আছে কাৰণ তোক গাঁৱৰ মানুহবিলাকে তোৰ অপেক্ষা কৰি আছে তোক বহুত দিন দেখাও নাই তই আহিবি তেনেহ'লে হ'ব দে দাদা দে দাদা যাবি আৰু দে কম্পিটিশ্যনটো আহি ওচৰ পালে এতিয়া কি বা হয় ভাড়ামতে বা হয়নে নহয় তুমি ইমান কিয় ভয় পাইছা ইমান চিৰিয়াছ কিয় লৈছা যি হৈ গ'ল তুমি তোমাৰ বেষ্ট দিবা ইমান দিনে ইমান কষ্ট কৰিছা নিশ্চয় ভাল হ'ব সেইটো মই জানো হ'লেতো ভালেই দিয়া কিন্তু বাৰু ৰ'বা তোমাৰ এইটো কি হ'ল এইবিলাক দীঘলীয়া কাহিনী ৰ'বা বিপদ এটা আহিছিল বাকী আৰু এইবিলাক কি ক'ম আৰু সেইবিলাক বাদ দিয়া তুমি যেতিয়া ফ'কাছ কৰা তুমি কম্পিটিশ্যনটোত জিকিব লাগিব বুজিছা এতিয়া আৰু সেইটোৱে লাষ্ট ভৰসা যদি নিজিকো তেতিয়াহ'লে এইবাৰতো গাঁৱে যাব লাগিব কি যে মানে এনি টাইম নেগেটিভ ন নেগেটিভ বুলি নহয় আজিকালি কেতিয়া কি বিপদ আহি পৰে কোনেও ক'ব খন্তেকত এটা বিপদ গ'ল আৰু বা কি আহে হ'ব বাদ দিয়া সেইবোৰ মই তোমাৰ কাৰণে কিবা এটা আনিছিলোঁ কি আনিছা তুমি আৰু এইটো এই লোৱা তুমি বহুত কুৱেশ্যন কৰি থাকা লোৱা কি হোৱা হয় লোৱা ঘৰত যাই চাবা এতিয়া নুখুলিবা একদম নুখুলিবা দিয়া ঠিক আছে আৰু জনাবা কেনেকুৱা লাগিল ধন্যবাদ কমিশ্যনৰ পিছদিনা লগ পাম দিয়া ভালকৈ দিবা এনেতেই এদিন প্ৰতিযোগিতাৰ দিনটো আহি পৰিল কম্পিটিশ্যনটো বা ক'ত চলি আছে আহোঁতে পলম হৈ গ'ল
এটা কাম কৰিবা, এজন এজনকৈ সকলোকে পঠাই থাকিবা। ঠিক আছে ছাৰ। চাগে ইয়াতে চলি আছে নেকি? শ্ব'টো চাগে ইয়াতে চলি আছে। ৰ'বা ভাইটি, ক'ত যোৱা? দাদা ইয়াতে এটা শ্ব' আছে ন গানৰ। শ্ব'টো আধা ঘণ্টা আগতে শেষ হৈ গ'ল। কি? কিন্তু দাদা কিবা এটা কৰক দাদা, মই বহুত দূৰৰ পৰা আহিছোঁ, প্লিজ দাদা কিবা এটা কৰক। তুমি ইয়াতে অলপ বহা, মই ভিতৰত গৈ সুধি আহোঁ। ঠিক আছে। ভাইটি, তুমি পাৰ্টিচিপেট কৰিবলৈ আহিছিলা নেকি? হয় ছাৰ, মই পাৰ্টিচিপেট কৰিবলৈ আহিছিলোঁ। কিন্তু আজিতো পাৰ্টিচিপেণ্টবিলাকৰ সকলোৰে শেষে হ'ল। ছাৰ প্লিজ কিবা এটা কৰক ছাৰ। ছাৰ মই বহুত দূৰৰ পৰা আহিছোঁ ছাৰ, প্লিজ ছাৰ। আচ্ছা, মই কিবা এটা মেনেজ কৰিব পাৰোঁ নে নাই চাওঁ আহচোন, আহা মোৰ লগত। ছাৰ আপুনি কিবা এটা কৰক ছাৰ, নহ'লে আজি সকলো শেষ হৈ যাব। মই বহুত দূৰৰ পৰা আহিছোঁ ছাৰ। মই কিবা এটা কৰিব পাৰোঁ নে নাই চাওঁ বাৰু। ইমান কাবৌ কৰিছা যিহেতু মই কিবা এটা কৰি দিব পাৰিম, কিন্তু অকণমান টকাৰ খেলহে হ'ব। এনে তুমি যদি কিবা এটা মেনেজ কৰিব পাৰা, তেতিয়াহ'লে মই কিবা এটা কৰি দিব পাৰিম। ছাৰ টকা দি কিনে মই ইয়াতে জিকিবলৈ অহা নাই। মই ভাবিছিলোঁ ইয়াতে কম্পিটিশ্যনটো কৰি কিনে পাৰ্টিচিপেট কৰি কিনে মই জিকিম। আপুনি মোক অকল এটা চান্স দিয়ক ছাৰ প্লিজ, এবাৰ মোৰ গানটো শুনাব দিয়ক। চোৱা, মোৰ হাতত যোনটো উপায় আছিল সেইটো মই তোমাক কৈ দিলোঁ। এতিয়া তোমাৰ হাতত এটাই উপায় বাচি থাকিল, তুমি নিজৰ গিটাৰটো বেছি দিব লাগিব। ছাৰ এইটোতো অসম্ভৱ, এইটোৱে মোৰ এটা জীৱিকাৰ নিৰ্বাহ। আপুনি মোক এটা বেলেগ এটা উপায় দিয়ক ছাৰ প্লিজ। চোৱা, এতিয়া মইনো ইয়াত কি কৰি দিব পাৰিম? তুমি নিজে আহোঁতে পলম কৰি দিলা। ইয়াততো মোৰ একো দুখ নাই, তুমিয়ে এতিয়া কিবা এটা কৰিব লাগিব। এতিয়া তুমি কি কৰা সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে। হ'ব দিয়ক ছাৰ, নকৰোঁ মই কম্পিটিশ্যন। মনৰ সেই স্মৃতি আজি যে হলতি, তোমালে লিখা মোৰ মৰমৰ চিঠি। আজি সকলোবিলাক কণ্টেষ্টেণ্টৰ কামবিলাক ভালে ভালে হ'ল। ইয়াৰে মাজত কোনো এটা প্ৰতিভাশালী গায়ক মোৰ চকুত পৰা নাই বৰ্তমান। ইমান ধুনীয়া গীত কোনে গাই আছে? এইজন ল'ৰাচোন অলপ আগতে পাৰ্টিচিপেট কৰিবলৈ আহিছিল। ভাল গান গাই আছে। হয়, ভাল গাইছে। ৱাও আই লাইক ইট। ভাইটি তুমি ক'ৰ? ছাৰ মই চহৰতে থাকোঁ বৰ্তমান। ল'ৰাটোৱে ভাল গাইছে। ছাৰ সেইজনে এই কেণ্ডিডেট আছিল যোনে অলপ দেৰিকৈ আহিছিল। তাৰপিছত মই আমাৰ মেনেজাৰক পঠাই দিছোঁ। মেনেজাৰ? ই মানে একেবাৰে শেষত আহি পাইছিল, সেইকাৰণে মই ইয়াক এণ্ট্ৰিটো দিব নোৱাৰিলোঁ। কিন্তু আপুনিতো মোৰ আগত পইচাৰ কথা কৈছিল ছাৰ। নাই মানে ছাৰ, কি কৰিছা এইবিলাক? সংগীতক পইচাৰ লগত তুলনা কৰিব পায় নেকি? সংগীত এটা সঁচা প্ৰতিভা হয়, তেনেকুৱা নকৰিবা নেক্সট টাইম। ছাৰ মই আপোনাক কম বুলি ভাবি আহিছিলোঁ। সেইজনে এইজন ল'ৰা যাক মই সিদিনা পাৰ্কত গান গাই থকা দেখিছিলোঁ, কিন্তু মোৰ তাৰ পৰিচয়টো লোৱা নহ'ল। তুমি অলপ মোৰ লগত আহাচোন। শৰ্মা, আপুনি অলপ ইপিনে আহকচোন। ভুল কৰি পেলালোঁ। শৰ্মা, আমাৰ প্ৰজেক্টটোৰ বাবে সঁচা প্ৰতিভা দেখা পালোঁ। ঠিক আছে। ইয়াক এতিয়া আপোনাৰ হাতত দায়িত্বটো দিলোঁ। ঠিক আছে। ইয়াক লৈ আহিব কালি ষ্টুডিঅ'লৈ। ঠিক আছে, হ'ব। যোৱা ভাইটি। ভাইটি, এতিয়াৰ পৰা আৰু তোমাৰ লাইফ চেঞ্জ হৈ যাব। কালিৰ পৰা আহি যাবা। কি হ'ল? ব'লা। ঠিক আছে ব'লক।